close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Good morning. আৰু আজি যেহেতু লক্ষ্মী পূজা আৰু মোৰ তৰফৰ পৰা সকলোকে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ গীতানগৰ আৰু আজি আমি লগ কৰিব গৈ আছোঁ সকলোৱে চিনিয়ে পায় মহাদেৱ ডেকা আৰু আমি কথা পাতিম মহাদেৱ ডেকাৰ লগত। আৰু যিহেতু আজি লক্ষ্মী পূজাৰ বিষয়ে অলপ কিবা কিবি সুধিম আৰু অকল পূজাৰ বিষয়ে নাই আৰু বহুত কিবা কিবি সুধিম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আমি ষ্টাৰ্টিং কৰোঁ। আমি ফাইনেলি গৈ আছোঁ পালোৱে আৰু আমাৰ ঘৰতে আমি সোমাই আহিলোঁ আৰু অলপ যাওঁ চ' ফাইনেলি আমি আহি ঘৰ সোমালোঁ অনিন্দদাৰ চৰি এইটো নহয় কিনে আছে পাহৰি গৈছিলোঁ। বলক যে গীতাশ্ৰী বাই আৰু আমাৰ দাদা অনিন্দদাই কেনেকুৱা কি আয়োজন কৰিছে চাওঁ। আজি মানে অলপ দেৰি হ'ব। চ' ফাইনেলি আমি আহি পালোঁ অনিন্দদা ঘৰত আৰু যিহেতু আজি মানে মহাদেৱদাক অহা কথা আছিলে কিন্তু লগটো পোৱা নহ'ল, অলপমান আমাৰ আহোঁতে অলপ দেৰি হ'ল। চ' লগ পালোঁ এতিয়া গীতাশ্ৰী বা আজি ঘৰতে আছে। চ' গীতাশ্ৰী বাকে আজি অলপ কিবা সোধোঁ আৰু গীতাশ্ৰী বা প্ৰথমতে মানে আজি যিহেতু আজি লক্ষ্মী পূজা, চ' লক্ষ্মী পূজাৰ মানে কেনেকুৱা কি আয়োজন কৰিছে? লক্ষ্মী পূজাৰ কাৰণে এতিয়াতো নহয় সন্ধিয়া সেইটো কাৰণে এতিয়াতে বুট মগুটি আলু তাৰপাছতে তোমাৰ আজিকালি বহুত কিবা কিবি ষ্টিকাৰবিলাক ওলাইছে নহয় লক্ষ্মীৰ ভৰি এনেকুৱা আল্পনা চাল্পনা সেইবোৰো কালিতে কিনি আনিলোঁ আৰু অকণমান দেৰিকৈ মানে এবাৰ গা ধুলোঁ আকৌ এবাৰ গা ধুম আৰু গা পা ধুই ধুনীয়াকৈ আল্পনা আঁকি তাৰপাছতে ভালকৈ শৰাই দিম ষ্টিকাৰবোৰো লগাম তাৰপাছতে যাতে লক্ষ্মী আহে আৰু তেতিয়া লক্ষ্মী আহিলেতো চবেই ভাল পায় তো সেইটো কাৰণে অকণমান চাকি বন্তি জ্বলাম ঘৰত ভালকৈ জ্বলাই শৰাই চৰাই দি সেৱা কৰিম আৰু যাতে ভালকৈ আহে আৰু লক্ষ্মী সেইটোৱে আৰু লক্ষ্মী পূজাৰ কাৰণে ভাল লাগি আছে আৰু তাতে আকৌ আজি ছানডে ঘৰতে আছোঁ গতিকে ভালকৈ যাতে লক্ষ্মীক পূজা কৰিব পাৰোঁ সেইখিনিয়ে আৰু কৰি আছোঁ। আৰু এতিয়া যিহেতু আজি লক্ষ্মী পূজাটো আজি চবৰ ঘৰতে আয়োজিত কৰা লক্ষ্মী পূজা আৰু প্ৰথম কথা হ'ল আজি লক্ষ্মী পূজাৰ টপিকটো আজি লক্ষ্মী পূজাৰ কথা ক'বই লাগিব আৰু ছেকেণ্ড কথাটো হ'ল যিহেতু এতিয়া আমাৰ জানে অসমীয়া ফিল্ম ৰত্নাকৰ আৰম্ভ হৈছে ৰত্নাকৰ চালে নাই? প্ৰথম ৰত্নাকৰ চোৱা নাই, কালি চাম মানে আজি চালোঁ হয় কিন্তু আজি যিহেতু লক্ষ্মী পূজা গতিকে সেইখিনিতো কৰিবই লাগিব গতিকে সেইটো কাৰণে আজি নাযাওঁ আৰু গতিকে অহাকালি একদম চিয়'ৰ চাম
ভাবিছিলোঁ ফাৰ্ষ্ট শ্ব' চাম কিন্তু নহ'ল আৰু সেইটো গতিকে এতিয়া কালি চাম একদম ফাইনেলি কালি চাম আৰু ৰত্নাকৰৰ মানে এতিয়া যিহেতু ৰত্নাকৰ এতিয়া আহিছে কাঞ্চনজংঘাৰ পিছত ৰত্নাকৰৰ মানে বিষয়ে কি ক'ব মানে কিবা এটা ভাল লাগিছে যে অসমীয়া চিনেমা এনেকৈ যদি চলি যায় খুব ভাল লাগে কাৰণ ভাল লাগে আমাৰ অসমীয়া চিনেমাবোৰ মাজতে ইমান বেয়াকৈ মানে তল পৰি গৈছিলে মানুহবিলাকে চোৱা নাছিলে এটা বেয়া ধাৰণা হৈ গৈছিলে যে অসমীয়া চিনেমা কি চাম তো সেইটো কাঞ্চনজংঘাৰ পৰা উঠি গ'ল আৰু তো এতিয়া ভাবিছোঁ যে এনেকৈ এখনৰ পাছত এখন চিনেমা যাতে মানুহ চবেই চায় আৰু মানে আনৰ মুখত শুনি এনেকুৱা হ'ব নালাগে ভাল হোৱা নাই নিজে চাব লাগে গৈ যে কি হৈছে নিজে চাই নিজে ক'ব লাগে বেলেগক ক'ব নালাগে যে বেয়া হৈছে নালাগে চাব তো নিজে চাওক আৰু নিজে অনুভৱ কৰক কেনেকুৱা হৈছে আৰু বহুত ভাল হৈছে তাতে আকৌ যতীন বৰা দা আছে বৰষাৰাণী বিষয়া আছে নিশিতা গোস্বামী গতিকে ক'ব লগা নায়েই বহুত ভালেই হ'ব এতিয়া চাম আৰু আজি আমাৰ আহোঁতে অলপ লেট হ'ল সেইকাৰণে মহাদেৱ ছাৰক লগ নাপালোঁ আৰু এতিয়া আহিছোঁ আমি অনিন্দদাৰ ষ্টুডিঅ'লৈ আৰু এইটোৱে হৈছে অনিন্দদাৰ ষ্টুডিঅ' দাদা এয়া আহিছিলোঁ চ' ফাইনেলি আমি এতিয়া আছোঁ অনিন্দদাৰ ষ্টুডিঅ'ত আৰু দেখিছে দাদাই কাম কৰি আছে বৰ্তমান দাদা মানে কিহৰ হেৰি কৰি আছে এইটো শ্বৰ্ট ফিল্ম ডাবিং কৰিছে আৰু এইটো ৰিলিজ কেতিয়া মানে হ'ব এইটো ৰিলিজ মানে এইখন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত যাব নৱেম্বৰৰ 2 তাৰিখ ফেষ্টিভেলৰ কাৰণে কৰিছে ন কৰা হৈছে বাকী চাওঁ কি হয় আৰু এতিয়াতো আমি তলত গীটাৰ চিফ বাৰৰ পৰা সুধিলোঁ আজি পূজাত কি কৰিব কেনেদৰে কি কৰিব দাদাৰ পৰা অলপ সুধোঁ দাদা বা কি কয় আজি যিহেতু আজি লক্ষী পূজা বাই দ্য ৱে প্ৰথমতে চবকে অল দ্য বেষ্ট লক্ষী পূজা মানে বিশেষ একো নাই সেৱা সৎকাৰ কৰিম আৰু সন্ধিয়ালৈ বাকী লক্ষীটো ঘৰতে বহি আছে দেখি যে লগ পাইছা এই আৰু সেই বিশেষ নাই আৰু ক'ব গ'লে এতিয়া আমাৰ মানস তোমাৰ নামটো মানস ন মানস প্ৰটিম কলিতা আৰু তুমি কি দাদাৰ লগত মানে কেতিয়াৰ পৰা মানে জড়িত হৈ আছে মোৰ 6 বছৰমান হ'ল 6 বছৰ হয় আৰু তুমি আগতে কিবা কৰিছা কৰিছোঁ মই অপৰাধত কৰিছোঁ আৰু ভয়খন যে আছিল তাতে কৰিছোঁ মৰিচিকা আৰু এতিয়া মৃত্যু নামৰ এখন কৰিলোঁ শ্বৰ্ট ফিল্ম এতিয়া কৰি আছোঁ ডাবিং এইটোত কৰি আছা ন আৰু দাদাৰ লগত কাম কৰি কেনেকুৱা লাগিছে বহুত ভাল আৰু এতিয়া প্ৰথম কথা হ'ল এতিয়া আমাৰ দাদাৰ ইয়াতে এক্টিং স্কুল এটা আছে দাদাই ঘৰতে শিকায় আৰু বহুত মানে ডাঙৰ মানুহ আহে ইয়াতে শিকাবলৈ আৰু দাদাৰ পৰা জানিম এক্টিং স্কুলৰ মানে কেনেকুৱা কি কৰে দাদা মানে এক্টিং স্কুলৰ কিবা অলপ এক্টিং স্কুল মানে বিশেষ মানে যিখিনি এক্টিং কৰিবলৈ ইচ্ছা কৰে তেওঁলোক আহে মই শিকাওঁ মোৰ লগতে বেলেগো আহে ছিনিয়ৰটো এজন সেয়া এনেকৈ কৰি আছোঁ ক্লাছ আৰু যদি আপোনালোকেও যদি আপোনাৰ কোনোবা যদি সন্তান নাইবা কোনোবা আপোনাৰ বন্ধু বান্ধৱ যদি কোনোবা যদি এক্টিং শিকিব বিচাৰে তেনেহ'লে ইয়ালৈ আহিব পাৰে মই তলত দাদাৰ নম্বৰটো দি দিম বাৰু তাতে কণ্টেক্ট কৰিব ডাইৰেক্ট দাদাক পাব আৰু আপোনালোকে আহক ইয়াতে আৰু আপোনালোকে ইয়াতে দাদাকো লগ পাব আৰু দাদাও আগৰ পৰা বহুত ধুনীয়া কাম কৰি আছে আৰু আপোনালোকে আহিলে দাদাক নিশ্চয় লগ পাব আৰু তলত কণ্টেক্ট নম্বৰটো মই দিয়ে দিম আৰু আপোনালোকে আহক তেনেহ'লে আহি কেনে আপোনালোকৰ তলত নাম্বাৰত ফোন কৰিব দাদা কি ক'ব আৰু বিশেষ একো নাই আৰু এক্টিং কৰিব আহিলে ভাল লাগিব দুই এটা ষ্টুডেণ্টো আহিব সেইটো ক্ৰেডিট তাৰমানে আৰু এক্টিংটো শিকক দুইটা শিকিলে ভাল আজিকালি এইটো প্ৰফেশ্যন হৈছে এক্টিং কৰাটো সেইটো বিচাৰোঁ আৰু এটা কথা সুধিব বাকী আছিলে আৰু আপুনি ৰত্নাকৰ চালে নাই চোৱা নাই এতিয়ালৈকে চাম বৌয়ে কৈছে কালি চাম বুলি কাইলৈ চাম আৰু ৰত্নাকৰৰ বিষয়ে কি ক'ব বাৰু ৰত্নাকৰৰ যতীন দাৰ লগত একচুৱেলি মোৰ বহুত আগৰে পৰিচয় 2000 চনৰ পৰা আৰু তেওঁ মোৰ বিশ্বাস তেখেতে ভাল চিনেমাখন কৰিব সেইটোৱে আৰু
বাকী তেওঁ চিন্তা চৰ্চা কৰিয়ে কৰে কাম আৰু বিশেষকৈ তেওঁৰ যিগৰাকী ৱাইফ মিমি বৌ মানে খুব এলাৰ্ট খুব সজাগ সেইটো আৰু ইফালে আমাৰ মানস প্ৰতিমা বা চালে নাই সেইটো আমি সুধিলোঁ তুমি চালা নাই ৰত্নাকৰ চালোঁ কালি চালোঁ কেনেকুৱা লাগিলে মজা হৈছে পূৰা মানে কি ক'ব খোজা ৰত্নাকৰৰ বিষয়ে নাই এক্টিং সকলোৰে ভাল হৈছে বঢ়িয়া লাগিছে গোটেই কনচেপ্টটো যে বহুত ভাল হৈছে কনচেপ্টটো আৰু কি ক'ম আৰু বঢ়িয়া গানকেইটাও বঢ়িয়া লাগিছে আৰু ঠিকে আছে গোটেইকেইটা আৰু এনেকুৱা ফিল্ম আৰু হওক তেনেকুৱা বিচাৰ হ'ব লাগে এনেকুৱা লাগে হ'ব লাগে লাহে লাহে উন্নত হৈ আছে ভাল লাগিছে অসমীয়াটো চিনেমাটো এতিয়া উন্নত হৈ আছে অলপ ভাল লাগিছে এনেকুৱা তাৰ আগত কাঞ্চনজংঘা আছিল হয় এতিয়া কাঞ্চনজংঘাটো বাৰু হিট মাৰিলেই আৰু বাহুবলীৰ ৰেকৰ্ড অসমত ভংগ কৰিলে এতিয়া তুমি বিচাৰা না যাতে মানে আমাৰ ৰত্নাকৰো তেনেকুৱা ৰত্নাকৰ মাৰিব লাগে মাৰিবনে চিঞৰ মাৰিব লাগে কিন্তু চিয়ৰ আৰু এতিয়াতো আমাৰ এতিয়া ৰত্নাকৰ যাবই এতিয়া আমাৰ আৰু ৰবিদাৰ এটা নেক্সট ফিল্ম আহি আছে ৰঘুপতি এতিয়া ৰঘুপতি এতিয়া ৰত্নাকৰটো চালা বাৰু এতিয়া ৰঘুপতি কেতিয়া চাবা ৰিলিজ দিয়াৰ দিনাই চাওঁ প্ৰথম দিনাই চাবা নেকি প্ৰথম দিনাই চাব চেষ্টা কৰিম যদি পাওঁ টিকেট দাদা চাব নাই ৰঘুপতি প্ৰথম দিনাই নে এবাৰ এতিয়া ৰত্নাকৰটো গ'লেই এতিয়া আহি আছে আমাৰ ৰবিদাৰ ৰঘুপতি নতুন ফিল্ম সকলোৱে চাব বুলি আশা থাকিল আৰু অসমীয়া ফিল্ম এনেকুৱা আগবঢ়াই গৈছে কাৰণে সকলোৰে ভাল লাগিছে সকলোৱে ছাপোৰ্ট কৰিছে আৰু এনেকুৱাই সদায় আগবাঢ়ি যাওক সেইটোৱে মোৰ কামনা দাদাও সেইটোৱে নিশ্চয় সেইটোৱে কামনা অসমবাসীয়ে চাওক অসমীয়া চিনেমা চাব লাগে সেইটোৱে আৰু অসমীয়া ফিল্ম চবে যাওক চবে চাওক কিন্তু মই এটা কথা কওঁ এইটো ট্ৰেণ্ড কমপ্লিটলি চেঞ্জ কৰিছে জুবিন গাৰ্গে গতিকে জুবিন দা ধন্যবাদ সেইটো সঁচা কথা কাৰণ আমাৰ জুবিন দাই বহুত লাগি অসমীয়া ফিল্মটো আমাৰ বহুত আগবঢ়াইছে আৰু সেইটো কাৰণে ভাল লাগিছে অসমীয়া ফিল্ম আৰু সকলোৱে আদৰি লৈছে এতিয়া আৰু সেইটো কাৰণে আমাৰ বুলি নহয় আমাৰ সকলোৰে ভাল লাগিছে আৰু এতিয়া এয়া ভাল লাগিছে আমি এতিয়া আহিলোঁ আজি দাদাকটো মহাদেৱ ডেকাকটো লগ নাপালোঁ বাৰু যাম এদিন দাদাৰ পৰা কিছুমান কথা জানিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু যদি পাৰে অলপ শ্বেয়াৰ কৰি দিব দাদাই কি ক'ব নিশ্চয় কৰিব লাগে অসমীয়া ল'ৰা এটা আগবাঢ়ি আহিছে সেইটো গুড চাইন গতিকে আগবাঢ়ি যাব লাগে ছাবস্ক্ৰাইব কৰক সেইটো ভাল লাগিব সকলোৱে মনততো আছে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু যদি ভাল লাগে অলপমান শ্বেয়াৰ কৰক তে আজিলৈ আহিছোঁ আৰু লগ পাম নেক্সট ভিডিঅ'ত